গাইজ আজি আমাৰ ঘৰত লাষ্ট ডে মানে বেছি দিন থকা নহ'ল ইহঁতৰ দীক্ষিতা আৰু দীক্ষাৰ দুদিন আৰু ইহঁতৰ 3 দিন কিন্তু বহুত বেছি ভাল লাগিলে আহি পেলাই আকৌ আহিম আমি 3 ৰাতি থাকিলো কেতিয়া আহিব গম নাপাওঁ দেই এনে কৈছে অতি সোনকালে ৰাতি বিহুত ফিল হৈ গ'ল একদম 2027 ত ৰাতি বিহুত আহি পেলাই চাম এতিয়া ৰাতি বিহুত ভাইটিৰ বাৰ্থডেত আহিম নৱেম্বৰত বাৰ্থডে পাতিম সেইটো কাহিনী বেলেগ বাৰু তাৰপিছত আজি আমাৰ ঘৰত লাষ্ট ডে আৰু এতিয়া ইহঁতৰ লগত ময়ো ওলাইছোঁ ক'লে যাওঁ এইটো পাছত দেখাই আছোঁ আপোনাক দেই ইহঁতৰ লগত মানে এতিয়া ময়ো ওলাইছোঁ কিন্তু আমি এটা জেগাত গৈ পেলাইহে আমি ক'বলৈ যাম তো মই সেই ৰাস্তা ওলাইছোঁ মানে সেই জেগাডোখৰো দেখাম আমি য'ত যাম এতিয়া আৰু তাৰপাছত আমি ক'লে যাম সেইটো আপোনালোকক দেখাই আছোঁ চাই থাকিব বাই বাই তিনচুকীয়া চ' আমাৰ ডেষ্টিনি আছিলে আজি কৈ দিয়া কি আছিলে আমাৰ ডেষ্টিনিটো কৈ দিয়া টিলিঙা মন্দিৰ এতিয়া আমি আহি পাই গ'লোহি তিনিচুকীয়া আহিছে যিহেতু টিলিঙা মন্দিৰটো নাচালে নহ'ব ন সোমাবই লাগিব কালি আমি শদিয়া অৰুণাচল আৰু ৰয়িং নামচাই গল্ডেন পাগোডা চালোঁ ফুৰাই আনিলোঁ সিহঁতক আজি টিলিঙা মন্দিৰলৈ আহিছোঁ আৰু টিলিঙা মন্দিৰৰ পৰা বাহিৰে বাহিৰে আমি আৰু ঠাইলৈ যাম আৰু আপোনাক দেখাম চাই থাকিব দেখাই তাতে ৰাস্তা এইটো হৈছে টিলিঙা মন্দিৰ আমি এতিয়া চাকি ধূপ ফুল এইবোৰ লৈ লওঁ আৰু তাৰপিছত ভিতৰলৈ সোমাওঁ আৰু এতিয়া আমি টিলিঙা আৰু চাকি লৈ লৈছোঁ আমি সূতা চাকি ফুল ধূপ টিলিঙা সকলোবোৰ ল'লোঁ আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম চাইডে আছিলে চবে বান্ধিলোঁ চাকি জ্বলালোঁ আৰু সূতা বান্ধিলোঁ সকলোৰে যাতে মনৰ উইচবোৰ পূৰা হওক আমি তাকে কামনা কৰিছোঁ আৰু সকলোৰে যাতে ফেমিলি ভাল থাকে সেইটোৱে উইচ কৰিছোঁ আৰু এতিয়া কমেও টাইমকেইটা হৈছে 3:42 অলমষ্ট 4টা বাজিব আৰু ষ্টেচনলৈকে যাম দুলিয়াজান ষ্টেচন যাম কাৰণ তিনিচুকীয়া ষ্টেচন যাব হ'লে বহুত লেট হৈ যাব তো আমি এতিয়া দুলিয়াজান ষ্টেচন যাম দুলিয়াজান ষ্টেচনৰ পৰা কৈ আছোঁ ক'ত যাম চ' ৱেইট এণ্ড ৱাচ মই ইয়াতে নিজৰ ব্লগটো এণ্ডিং কৰিছোঁ এটা আমি এইটো থালটো ৰিটাৰ্ণ কৰিব আহিছোঁ দোকানত চ' গাইজ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আপোনালোকে আহিম ভাবি আছোঁ
আজি ফাইনেলি অহা হ'ল হয় নাই? মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি মিলাই নাছিলে আগৰবাৰো একদম আহোঁতে আহিম বুলি ভাবিছিলোঁ নিমিলিলে কিন্তু এবাৰ মিলি গ'ল আপোনালোকো আহিব যদি মানে মই তিনিচুকীয়াত থাকিয়ে মই মানে সৰুতে অহা মই নিজে আহি পোৱা নাই ত' ফাইনেলি আজি মোৰ অহা হ'ল আৰু আপোনালোকেও আহিব তিনিচুকীয়া আহিলে আৰু মোৰ ঘৰত সোমাবলৈ নাপাহৰিব চ' বাই বাই